হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলে কি হয় বা হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কেনেদৰে লিখিব লাগে বহুতে ভুল কৰি আছে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁতে। গতিকে মই এই ভিডিঅ'টোত তাৰে কিছুমান কথা ক'বলৈ বিচাৰিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া মই প্ৰথমতে ক'ব বিচাৰোঁ হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় লিখিব আপোনালোকে। এতিয়া চাওক, আপোনালোকে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম চাইছে, যেনে ধৰি লওক ইণ্ডিয়ান আইডল চাইছে বা ভূপেন দা ছিজন 7 যিকোনো অনুষ্ঠানবিলাক চাইছে। শেষত যিসকল থাকে, যিসকল মানে প্ৰতিযোগী থাকে, লাষ্টত সেই কম্পিটিশ্যনত কি কৰে, এটা ভোট দিবৰ কাৰণে কয়, সমূহ ৰাইজৰ আগত ভোট দিবৰ কাৰণে কয়, আৰু যাৰ বেছি ভোট হৈ যায় সিয়ে জয়লাভ কৰে। ছাপ'জ তেনেকুৱা নিচিনা হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। আজি চাওক, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো এটা আপোনাৰ কাউণ্টিং হ'ব বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত মানুহবিলাকে গম পাব। কিছুমানে অসমীয়াত লিখিছে, ঠিকে আছে, কিন্তু হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ এইটো কাৰণে লিখিবলৈ কৈছে যাতে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত মানুহবিলাকে গম পায় যে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত কিমানে মাত মাতি আছে, আৰু সেই নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলৰ মানুহবিলাকেও এটা জোৰ দিব যে জুবিন গাৰ্গক ন্যায় বিচাৰি লৈ পেলাই ইমান মানুহে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ আছে, গতিকে ন্যায়ৰ ক্ষেত্ৰত সহায় হ'ব। গতিকে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত সকলোৱে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। হয়তো মোৰ ভিডিঅ'টো আপোনালোকে লিখিব পাৰে বা নিজৰ যিকোনো সামাজিক মাধ্যমতো আপোনালোকে হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব পাৰে, কিন্তু প্ৰপাৰ লিখক। হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গটো প্ৰপাৰ লিখক, আপোনালোকে ভুল নকৰিব। আপোনালোকে এইটোও নাভাবিব যে মোৰ ভিডিঅ'ৰ তলত আহি কমেণ্টত লিখি দিলেহি হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইটো কাউণ্টিং নহ'ব, এনেকুৱা নহয়। আপুনি যদি প্ৰপাৰ লিখিছে তেতিয়াহ'লে ওপৰলৈকে সেইটোও কাউণ্টিং হ'ব, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে আপোনালোকে, আৰু মই এটাই কথা ক'ব বিচাৰিছোঁ, হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখোঁতে আপোনালোকে কেতিয়াও ভুল নকৰিব। আপোনালোকে ছ'চিয়েল মাধ্যমত প্ৰথমতে হেশটেগটো দিব, তাৰপিছত কণ্টিনিউ কৰিব জাষ্টিছ ফৰ